পথাৰত ভাত দিব আহিছিলোঁ, লগতে খাওঁ বুলি লৈ আহিলোঁ আৰু এতিয়া মা আৰু এয়া মোৰ মানুহজনী। মানুহজনী অলপ ৰ'দত ক'লা হৈ গৈছে বাৰু, একো নাই। মা তেনেকৈ বগাই হৈ আছে। এতিয়া আমি খাম চিকেন লাই আলু, কাৱৈ মাছৰ জোল, চিকেন। আৰম্ভ কৰিম। খাবলৈ কিমান টেষ্টি হ'ব। টেষ্টি মানে টেষ্টিয়ে বনাইছোঁ মই। Amazing! মই নাখাওঁ কামা। अब आप विशाल शर्मा से समाचार सुनिए।